নমস্কাৰ বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে উইন্ডোজ অপাৰেটিং সিস্টেমৰ লগত কালি লিনাক্স ইউজ কৰিব বিচাৰিছে কিন্তু এনেকুৱা টাইমত আপোনালোকে নাজানে কি ধৰণে উইন্ডোজৰ লগত একেলগে কালি লিনাক্স ইউজ কৰিব পাৰিব আজি এই ভিডিঅ'টোত মই আপোনালোকক কম কি ধৰণে উইন্ডোজৰ লগত একেলগে কালি লিনাক্স ইউজ কৰিব পাৰিব ভাৰ্চুৱেল বক্সৰ সহায়ত এইবোৰ জানিবৰ কাৰণে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ First of all, আপুনি কম্পিউটাৰ স্ক্ৰিনত আহি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক ওপেন কৰি ইয়াত আপুনি টাইপ কৰি দিয়ক ভাৰ্চুৱেল বক্স টাইপ কৰি আপুনি ইয়াত দেখাব ফাৰ্ষ্ট লিংক যোনটো আছে virtualbox.org সেই লিংকটোত ক্লিক কৰি দিব ক্লিক কৰি আপুনি ইয়াত ডাউনলোড ইয়াত ক্লিক কৰি দিব ইয়াত আপুনি দেখাব উইন্ডোজ OS লিনাক্স যি অপাৰেটিং সিস্টেমৰ কাৰণে আপুনি ডাউনলোড কৰি বিচাৰিছে তাৰ কাৰণে ইয়াত আপুনি ডাউনলোড কৰি ল'ব যেহেতু মোৰ উইন্ডোজ হয় মই উইন্ডোজৰ কাৰণে ডাউনলোড কৰি লওঁ তাৰ পিছত আপুনি ইয়াত ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি লওক যেহেতু এটো ডাউনলোড হৈ আছে আপুনি আৰু এটা বস্তু ডাউনলোড কৰি লওক সেইটো হ'ল কালি লিনাক্স OS সেইটো কাৰণে আপুনি ইয়াত টাইপ কৰি দিয়ক কালি লিনাক্স OS ইয়াত আপুনি দেখাব www.kali.org সেই লিংকটোত ক্লিক কৰি দিয়ক তাৰ পিছত আপুনি ইয়াত ডাউনলোডত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপুনি অলপ তলত আহিব তলত অহাৰ পিছত ইয়াত দেখাব 64 বিট 32 বিট আৰু এপল যদি আপোনাৰ ল্যাপটপ এপলৰ হয় তেন্তে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে আৰু যদি 32 বিট সিস্টেমৰ হয় ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে 64 বিট হলে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে আৰু ইয়াত দেখাব তিনি ধৰণৰ OS আছে আপোনালোকে ইয়াত কনফিউজ হ'ব নালাগে যদি আপোনালোকে একেবাৰে নতুন হয় তেন্তে আপোনালোকে মাজৰটো ডাউনলোড কৰি ল'ব আপোনালোকৰ যদি টৰ আছে তে টৰ পৰা যদি ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰে আৰু ডাইৰেক্ট যদি ডাউনলোড কৰিব বিচাৰিছে ইয়াত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰে তাৰ পিছত আপুনি ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি ল'ব যেহেতু মোৰ অলৰেডি ডাউনলোড হৈ আছে তেন্তে মই এতিয়া আৰু ৰিপিট ডাউনলোড নকৰোঁ মই কেনসেল কৰি দি আছোঁ তাৰ পিছত আপোনালোকে সেই ডাউনলোড ফোল্ডাৰটোত গুচি যাবগৈ দুইটা ফাইল ডাউনলোড কৰাৰ পিছত আপুনি সেই ডাউনলোড ফোল্ডাৰটোত গুচি যাবগৈ যোৱাৰ পিছত আপুনি ফাৰ্ষ্ট আপুনি যোনটো ভাৰ্চুৱেল বক্স ডাউনলোড কৰিছিলে সেইটো আপুনি ডাবল ক্লিক কৰি ইনষ্টল কৰি ল'ব পিছত নেক্সটত ক্লিক কৰি তাৰপিছত আকৌ নেক্সট ইয়াত যদি আপুনি দেখাব টিক মাৰ্ক দিয়াৰ যদি চাৰিটা বক্সত যদি টিক মাৰ্ক দিয়া নাথাকে তেন্তে আপুনি টিক মাৰ্কটো দি ল'ব দিয়াৰ পিছত আপুনি ইয়াত নেক্সটত ক্লিক কৰিব তাৰপিছত ইয়েছত ক্লিক কৰিব তাৰপিছত ইয়াত ইনষ্টলত ক্লিক কৰি ইনষ্টল কৰি ল'ব তাৰপিছত ইয়েছ আহিব ইয়েছত ক্লিক কৰি দিব তাৰপিছত ইয়াত ফিনিশত ক্লিক কৰি দিব ভাৰ্চুৱেল বক্স ইনষ্টল কৰাৰ পিছত আপুনি এই ভাৰ্চুৱেল বক্সটো ওপেন কৰি আপুনি ইয়াত এইটো এনেকুৱা অপচন এটা আহিব আপুনি সেইটো ডাউনলোড কৰি ল'ব তাৰপিছত সেইটো ইনষ্টল বুলি অপচন আহিব ইনষ্টল কৰি ল'ব আপগ্ৰেড বুলি অপচন আহিব আপগ্ৰেড কৰি ল'ব তাৰপিছত ইয়াত তলত আহি আপুনি আই এগ্ৰিত ক্লিক কৰি দিব তাৰপিছত ইয়েছ অপচন আহিব ইয়েছত ক্লিক কৰি দিব তাৰপিছত অকেত ক্লিক কৰি ডিলেটত ক্লিক কৰি দিব এইখিনি কৰাৰ পিছত আপুনি প্ৰথম আপুনি ইয়াত নিউত ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াত নাম দি দিব কালি ইয়াত আপুনি কোনটো ফাইলত সেভ কৰিব বিচাৰিছে তাত ফাইল লোকেশনটো দি দিব মই যেহেতু ডিত সেভ কৰিব বিচাৰিছো ভাৰ্চুৱেল বক্স এটা নিউ ফাইল বনাই লওক কালিত সেভ কৰিব বিচাৰিছো তাৰপিছত আপুনি ইয়াত দি দিব লিনাক্স ইয়াত দি দিব Debian 64 তাৰপিছত নেক্সট কৰি দিব ইয়াত আপুনি কিমান জিবি RAM ল'ব বিচাৰিছে যদি আপোনাৰ সিস্টেমত RAM কম আছে তেন্তে আপুনি 2 GB লৈ ল'ব আৰু যদি বেছি আছে আপুনি অলপ বেছি ল'ব যিমান বেছি ল'ব সিমান স্পিড কাম কৰিব আপোনাৰ অপাৰেটিং সিস্টেম তাৰপিছত আপুনি ইয়াত নেক্সট কৰি দিব নেক্সট কৰি আপুনি ইয়াত ক্ৰিয়েট কৰি দিব ইয়াত আকৌ নেক্সট কৰি দিব পিছত আকৌ নেক্সট কৰি দিব ইয়াত আপুনি
কিমান জিবি ল'ব বিচাৰিছে সিস্টেমৰ পৰা আপুনি কমসে কম 30 জিবি লৈ ল'ব তাৰপিছত ক্ৰিয়েট কৰি দিব তাৰপিছত আপুনি ইয়াত সেটিংছত যাব সেটিংছত গৈ সিস্টেমত গৈ প্ৰসেসৰ আপুনি যদি প্ৰসেসৰ বহাব বিচাৰিছে ইয়াত আপুনি প্ৰসেসৰ বহাব পাৰে তাৰপিছত আপুনি ইয়াত অডিও যদি বিচাৰিছে এনেবল ৰাখিব কাৰণে তাত এনেবল ৰাখিব পাৰে ডিজেবল ৰাখিব পাৰে আপুনি অডিও তাৰপিছত আপুনি ইয়াত নেটৱৰ্কত গৈ নেটৱৰ্ক আপুনি ব্ৰিজ কৰি ল'ব তেতিয়া আপোনাৰ সেম নেটৱৰ্কতে দুইটা কাম কৰিব আপোনাৰ তাৰপিছত ওকে কৰি আপুনি ইয়াত স্টাৰ্টত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখা পাব এমটি আপুনি ফাইলত ক্লিক কৰি ইয়াত এডত ক্লিক কৰি আপোনাৰ য'ত আইএছঅ ফাইলটো আছে সেই ফাইলটোত যাব আপুনি আইএছঅ ফাইলটো যোনটো ডাউনলোড কৰিছিলে কালি লিনাক্স OS টো সেই OS আপুনি ইয়াত ক্লিক কৰি ওপেন কৰি দিব আপুনি চয়েস কৰি দিব কৰি ইয়াত স্টাৰ্টত ক্লিক কৰি দিব তাৰপিছত আপুনি ইয়াত দেখা পাব গ্ৰাফিকেল ইনষ্টল আপুনি ইয়াত এন্টাৰ প্ৰেছ কৰি দিব তাৰপিছত আপুনি ইয়াত দেখাব ল্যাঙ্গুৱেজ ইংলিছ সিলেক্ট কৰি আপুনি কন্টিনিউয়াছত ক্লিক কৰিব ইণ্ডিয়া সিলেক্ট কৰি দিব যেহেতু মই ইণ্ডিয়াৰ হয় ইয়াত আপোনাৰ ক'ব কিবোৰ্ড আপুনি ইণ্ডিয়া ইংলিছ আছে যদি ইণ্ডিয়া ইংলিছ সিলেক্ট কৰিব আৰু নহলে ইউনাইটেড ইংলিছ আমেৰিকা ইংলিছ ইণ্ডিয়া ইংলিছ থাকিব লাগে চাইছো ৰব যেহেতু ইণ্ডিয়া ইংলিছ নাই মই আমেৰিকা ইংলিছ সিলেক্ট কৰি কন্টিনিউয়াছত ক্লিক কৰিছো আপোনালোকে ইয়াত নাম যিকোনো এটা দি দিব যেহেতু কালি আছে ইনবিল্ট মই কালিয়ে দি দিছো তাৰপিছত কন্টিনিউয়াছত ক্লিক কৰিব ইয়াত আপোনাৰ ডোমেইন নেম আপুনি যিকোনো এটা ডোমেইন নেম দি দিয়ক মই কালিয়ে দি দিও আপুনি তাৰপিছত কন্টিনিউয়াছত ক্লিক কৰি দিব আপুনি ইয়াত আপোনাৰ ফুল নাম যেহেতু মই হ্যাকাৰ দি আছো তাৰপিছত আপুনি ইয়াত কন্টিনিউয়াছত ক্লিক কৰি দিব তাৰপিছত আকৌ নেক্সট আকৌ কন্টিনিউয়াছত ক্লিক কৰি দিব ইয়াত আপোনালোকে পাছপোৰ্ট যিকোনো এটা পাছপোৰ্ট দি দিব যেটো পাছপোৰ্ট আপুনি ওপেন কৰিব পাৰিব কম্পিউটাৰত কালি নেক্সটটো দুইটাৰে সেম পাছপোৰ্ট দি দিব পাছপোৰ্ট দিয়াৰ পিছত আপুনি ইয়াত কন্টিনিউয়াছত ক্লিক কৰি দিব তাৰপিছত ইয়াত দেখা পাব গাইড ইউজ এন্টাৰডিক্স আপুনি ফাৰ্ষ্টটো যদি একেবাৰে নতুন হয় তেন্তে ফাৰ্ষ্টটোৱে সিলেক্ট কৰিব সিলেক্ট কৰি আপুনি কন্টিনিউয়াছত ক্লিক কৰি দিব তাৰপিছত আপুনি নেক্সট আকৌ কন্টিনিউয়াছত ক্লিক কৰি দিব নেক্সট আকৌ কন্টিনিউয়াছত ক্লিক কৰি দিব তাৰপিছত আকৌ কন্টিনিউয়াছত ক্লিক কৰি দিব তাৰপিছত ইয়াত ইয়েছত ক্লিক কৰি আপুনি কন্টিনিউয়াছত ক্লিক কৰি দিব ইনষ্টলিং হওঁতে অলপ টাইম লাগিব তাৰপিছত এনেকুৱা অপচন পাব আপুনি এই অপচনটোত সবতে আপুনি এনেকৈ টিক মাৰ্ক দি দিব টিক মাৰ্ক দি আপুনি কন্টিনিউয়াছত ক্লিক কৰি দিব ইয়াত আপোনাৰ যিমানবোৰ টুল আছে সকলোবোৰ ইনষ্টল হ'ব এইখিনি কৰোঁতে অলপ সময় লাগিব আপোনালোকে ধৈৰ্য ধৰি থাকিব তাৰপিছত আপোনালোকে এনেকুৱা এটা অপচন দেখা পাব অপচনটোত আপোনালোকে কন্টিনিউয়াছত ক্লিক কৰি দিব যেহেতু ইনষ্টলেশ্যন হৈ আছে মই অলপ ফাষ্ট কৰি দি আছো ইনষ্টলেশ্যন হোৱাৰ পিছত আপুনি ইয়াত ইয়েছত ক্লিক কৰি আপুনি কন্টিনিউয়াছত ক্লিক কৰি দিয়ক ইয়াত আপোনাৰ দেখা পাব এনেকৈ পিছত তলত ক্লিক কৰি য'ত লিখা আছে ডেপ SDA তাত ক্লিক কৰি আপুনি কন্টিনিউয়াছত ক্লিক কৰি দিব
তাৰপিছত আপোনালোকে কণ্টিনিউছত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে এণ্টাৰ কৰি আপুনি পাছপোৰ্ট দি দিব, যোনটো পাছপোৰ্ট দিছিলে। পাছপোৰ্ট দি এণ্টাৰ প্ৰেছ কৰিব। আপুনি ইয়াত ভিউ ফুল স্ক্ৰীনত কৰি আপুনি ফুল স্ক্ৰীন কৰি ল'ব পাৰে। নেক্সট ভিডিঅ'ত আমি কথা পাতিম কালি লিনাক্সৰ বেছিক কমাণ্ডৰ বিষয়ে। যিসকলে এতিয়ালৈকে কালি লিনাক্স ইউজ কৰা নাই আৰু প্ৰথমবাৰ কালি লিনাক্স ইউজ কৰিব, সিহঁতৰ কাৰণে সেই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। আৰু যদি সেই ভিডিঅ'টো চাব বিচাৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অন কৰি দিয়ক। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাত গুচি যাবগৈ। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে।